নিশ্চয় কৰবাৰ মনোবল আপোনালোকৰ ভাল আৰু আছোঁ বৰ্তমান নগাঁও আৰু নগাঁও মেইন টাউনতে আছোঁ বৰ্তমান মেইন টাউনতে ৰুম ল'লোঁ আমি থকা বৰ্তমান তিনিজনে এইবিলাক ৰুম আছে বহুত ৰুম আছে ইয়াতে আপোনালোকে নগাঁও টাউনত আহিলে ইয়াতে আপোনালোকে এইখন দোকানত খালি পুচিলে হ'ল বৰ্তমান এই এনেকুৱা ৰুম ক'ত আছে এনেকুৱা হোটেল চোটেল বহুত ধৰণৰ আপোনালোকে পুচিলে ডাইৰেক্ট দেখাই দিব আমি একদম নামি মাত্ৰ বাছৰ পৰা নামি মাত্ৰ একদম পাইছোঁ ৰাতিপুৱা একদম ইটো ৰুমতে জিৰণি ল'লোঁ আৰু আজি গৈ আছোঁ মানে মন্দিৰত অলপমান পূজা দিব আজি গৈ আছোঁ মানে মহামৃত্যুঞ্জয় মন্দিৰত মানে বন্ধু মানে হেৰিহঁতে যায় মানে চব আমি তিনিজন গ্ৰুপে যাম আজি মহামৃত্যুঞ্জয় মন্দিৰতে অলপমান ঘূৰিব যাম ভাবিছোঁ অলপমান আহোঁতে অলপ দুটাবে ধূপ চাতি অলপ জ্বলাই আহিম আৰু সকলোৰে মনৰ কামনাবোৰ যদি পূৰণে হয় আৰু আমিও ভালে কুশলে যদি যাওঁ আকৌ তেওঁলোকৰ মৰম আশীৰ্বাদ থাকিব আৰু বৰ্তমান আছোঁ বৰ্তমান ৰুমতে আৰু বৰ্তমান ৰুমৰ পৰা এতিয়া গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰত বৰ্তমান ব্লক আৰু ৰ'ব মুজাপান মানে উকা দিছোঁ ইয়াতে আৰু বৰ্তমান এইফালে ৰুমটো বেছি নাই না একদম ওপৰৰ তালা এক তালা ওপৰত পাইছোঁ গাইজ এইটোৱে হ'ল আমাৰ ৰুমটো আপোনালোকৰ ৰুমটো দেখাই আছোঁ আগতে কৈছিলোঁ যে আমাৰ ৰুমটো এইটোৱে হ'ল আমাৰ ৰুমটো বৰ্তমান এইটো এইফালে আছে আমাৰ মানে কাঠচুদা বৰ্তমান লালদা আমি মৰমতে লালদা বুলি মাতোঁ আৰু এইফালে আছে বৰ্তমান চন্দন আৰু বৰ্তমান আমাৰ ৰুমটো হ'ল এতিয়া তিনিটা মেচিনে আছে মানে একেলগে মিক্স কৰি দিছোঁ মানে তিনিজনে মানে এটা জেগাতে বৰ্তমান কাঠচুদাৰ মাজত মই কাপত চন্দনে আগত সেনেকৈ আমি পুৰা একদম বহিছোঁ আৰু বৰ্তমান গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আৰু অলপমান মানে ইয়াতে মেলা চাম আৰু মানে বিহুৰ অলপমান যে পিঠা কিবা কিনি বহুতে বেচাই যে ইয়াতে ভোগালী মেলা ইয়াতে আছে ওচৰতে নগাঁৱৰ তেওঁলোকৰ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি তাৰপিছত তেওঁলোকক ইয়াতে দেখাই আছোঁ চাই থাকিব ব্লক পৰা বৰ্তমান একদম নামি আছোঁ আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট ৰুমৰ পৰা গ'লোঁ আৰু চাবি পাতত গ'লোঁ আৰু ৰুমৰ চাবি পাত আছিল চাওক আমি 30 নম্বৰত আছোঁ বৰ্তমান আৰু বৰ্তমান এইটো ৰুমক জনচন্দন তাতে বেগত বৰ্তমান একদম ভৰাব দিলোঁ আমি তিনিজনে এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত তেতিয়াহ'লে বলক এতিয়া হোটেলৰ পৰা ওলালোঁ আৰু এনেকৈ এতিয়া আমি অলপমান খোজ কাঢ়িব লাগিব তাৰপিছতহে গাড়ী পাম বলক পিলপিলিত আমি টমটম ইফালে বেছিভাগ কয় টমটম আমি টমটমত বৰ্তমান উঠিলোঁ আৰু এতিয়া গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত ফাৰ্ষ্ট এটা সেয়া গাড়ী আহোঁ বলক তিনিজনে মই নাই অলপমান দূৰ আছে বৰ্তমান আৰু বৰ্তমান এইখিনি অলপ যাব লাগিব উপায় নাই বহুত দূৰ হয় তাৰ পৰা মোটামুটি কিমান কিলোমিটাৰ হ'ব 10 কিলোমিটাৰ মুঠতে 10 কিলোমিটাৰ হ'ব আৰু 10 কিলোমিটাৰ অলপ বহুত দূৰ হয় না আমি তাতে আৰু ইয়াতে 10 কিলোমিটাৰ আহিব লগা হয় না তাৰ কাৰণে আৰু অলপমান দূৰ আছে এইটো একদম ৰেল লাইনটো পাৰ হোৱাৰ পিছত অলপমান গ'লে পামেই আৰু ব্লক তেতিয়া তাতে যাই দেখাই আছোঁ হৰ হৰ মহাদেৱ ব্লক মন্দিৰটো আহি পালোঁ আৰু এইটোৱে চাওক বৰ্তমান ফাইনেলি বৰ্তমান আহি ইয়াতে সোমালোঁ আৰু আপোনালোকক অলপ পিছত ইয়াতে অলপমান সেয়া এটা কাঢ়ি আহিম আপোনালোকক অলপমান ইয়াতে ঠাইবোৰ অলপ দেখাই দিওঁ ৰ'ব হ'লে মন্দিৰটো চাওক কেনেকুৱা লাগিছে চাওক আৰু মানুহবোৰ একদম দিল্লী বহুত মানুহ আহে আৰু ইফালে বৰ্তমান একদম কাঞ্চুদা আৰু চন্দনে বৰ্তমানবোৰ একদম ফুৰি আছে বৰ্তমান মই আপোনালোকক দেখাই আছোঁ চাওক কি বঢ়িয়া ইয়াতে একদম মন্দিৰত বৰ্তমান গৈ আছোঁ অলপমান সেয়া এটা কাঢ়ি আহোঁ বৰ্তমান ইয়াতে ধূপ চুপ অলপমান ল'লোঁ আৰু বৰ্তমান ভিতৰত যায় আহাৰ মহাদেৱক অলপ পূজা কৰি আহোঁ মানে পূজা মানে কি অলপ ধূপ চাতি অলপমান তাত জ্বলাই আহোঁ হাজাৰ হ'লেও এই মন্দিৰটোকে চাব আহিলোঁ বহুত দূৰৰ পৰা কোন বঙাইগাঁৱৰ পৰা আহিছোঁ এতিয়া বেয়াটো লাগিব আৰু ইফালে আমাৰ এনেকুৱা এইটো মই খাবোৰ নচলে মানে গাইজ ইফালে মানে একদম পুৰা সুন্দৰ ভাষা সুন্দৰ মানে হেৰি বহুত বঢ়িয়া কৰে আৰু বৰ্তমান ইয়াতে গৈ আছোঁ এতিয়া সেয়া কাঢ়িব অলপ আপোনালোকক দেখাই এইটো মানে অলপমান মানে বাহিৰত জ্বলাব দিছে তাৰ ভিতৰত বৰ্তমান জ্বলাব দিয়া নাই আৰু বৰ্তমান অলপ ভিতৰত জ্বলাবৰ কাৰণে গৈ আছোঁ ৰ'ব গাইজ অলপ ধূপ চাতিটো জ্বলাই আপোনালোকক ডাইৰেক্ট ইয়াৰ ভিতৰত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ ভিতৰলৈ সোমাই আহিলোঁ আৰু বৰ্তমান এইবাৰ ওপৰত যাওঁ আৰু বৰ্তমান অলপমান সেয়া এটা অলপমান ভিতৰলৈ কাঢ়ি আহোঁ ব্লক ভিতৰলৈ আৰু বৰ্তমান একদম শ্ৰীলৈ ওপৰৰ পৰা একদম উঠি আছোঁ ইহঁতে একদম পাছে আৰু মই আগে একদম মোৰ জজটো অলপ বেছি গাইছ একদম আৰু বৰ্তমান একদম মহাদেৱ আৰু সকলোতকৈ মৰম ইয়াতে গাইছ এবাৰ মই আহিছিলোঁ আকৌ সেই আইতাসকলৰ লগত জেঠীসকলৰ লগত মানে এনেকৈ আহিছিলোঁ মই এইবাৰ আহিলোঁ আমি মানে সকলো মিলি আমি এইবাৰ থাকিম বুলি আহিলোঁ দাদা বন্ধুসকল সকলো মিলি
আৰু এইবাৰ আহিম ইয়াতে, আপোনালোকে চাব ইয়াতে মই লগতে 3বাৰ আহিম, 2বাৰ হ'ল। আৰু আপোনালোকক ভিডিঅ'বোৰ দেখাই গৈছোঁ, একদম চাওক। খাদ দিয়া আছে না মহাদেৱৰ তলত বৰ্তমান এইটো ৰুমত আহিলোঁ আৰু ইয়াতে চাওক কি পুৰা একদম বঢ়িয়া একদম পুৰা একদম বনাই ৰাখিছে। একদম অলপ পিছত আপোনালোকক আৰু দেখাই আছোঁ, চাই থাকি একদম উঠি আছোঁ বৰ্তমান একদম মেইন মন্দিৰটোত। ইয়াতে সোমাব তাৰ ভিতৰত আৰু এতিয়া অলপমান জিৰাব লাগিব, অলপমান গেটটো অলপ বন্ধ কৰিছে, 2:30 মিনিট খুলিব বোলে, উপায় নাই। আৰু অলপ আমি জিৰাব লাগিব, হাজাৰ হ'লে ইটো চাবৰ কাৰণে আহিছোঁ ভিতৰত। এইটো যদি চাব নাপাওঁ কেনেকৈ লাগিব, তাৰ কাৰণে লগালে দিনটোৱে জিৰাম আৰু অলপমান বৰ্তমান জিৰাওঁ। ইয়াতে ক'ৰবাত বহিলেও ইয়াতে অলপমান বহিলেও অলপ সময়তো জিৰাব লাগিলে। একদম পূজা দিবৰ কাৰণে চাওক কিমান লাইন হৈ আছে, চাওক গাইজ চাওক। আমি অলপ লাইন চাইন কমিলে যাম, অলপ ভিতৰলৈ সোমাই আহিম। লাইন চাওক কেনেকুৱা লাইন বুজিছে গাইজ, কিমান লাইন। আৰু মোৰ পাছফালে চাওক কিমান লাইন। বন্ধুৰ পৰা ওলালোঁ, এটা ফটা ল'লোঁ অলপ মানে সৰু চাই এটা আৰু ইফালে আমি 3জনে অলপমান হোটেলত কিবা এটা খাই লৈ ৰ'ব ইয়াত। আৰু গাইজ চাওক ইয়াতে চাওক কেনেকৈ কি বঢ়িয়া একদম ঠাই, একদম আলপিবোৰ চাওক, একদম শালভিৰ কাপত বৰ্তমান আছে ইফালে একদম মেইনতে। নমা ইফালে চিল্লি আছে আহি মাৰি দিব ৰে, পাগলা কৰি দিব মানে। আৰু বৰ্তমান ইফালে আছে একদম মন্দিৰটো আৰু বৰ্তমান তাৰ পৰা এতিয়া যাই আছোঁ আমি অলপমান খাব বৰ্তমান পৰা একদম লৈছোঁ। ইফালে আছে একদম আমাৰ লালদা, ইফালে লালদা পুৰা খাই আছে, ময়ো খাই আছোঁ। এতিয়া খাই দি এতিয়া যাব লাগিব। আহিলোঁ বৰ্তমান ইফালে আমাৰ দাদা আৰু মই বৰ্তমান এই ঝুলনি অলপমান ঝুলি আছোঁ ৰ'ব, সৰু চাই আমাকো মন যায় হ'ব, তাৰ কাৰণে ইফালে দুইজনে পুৰা একদম ঝুলে মামা ঝুলে একদম খেলি আছোঁ ব্লক। তেতিয়াহ'লে ভাত চাত খালোঁ আৰু এতিয়া অলপমান জিৰাই বাকী আৰু যাব লাগে এতিয়া ৰুমলৈ ব্লক। একদম বৰ্তমান দেখা পালোঁ যে ভোগালী মেলা চলি আছে আৰু চাওক ইয়াতে চেলাকৰ কিবা বানিছে বনাইছে আৰু ইয়াতে একদম চৰাই একদম সকলো আপোনালোকক বিজ্ঞানেৰে দেখাইছোঁ। চাই লওক মেলাখন, এইবাৰ ভোগালী মেলা। ভেলাঘৰটো পুৰা বনাইছে, তাৰ লগতে একদম শৰাইও এখন পুৰা আগবঢ়াইছে, গামোচা আছে চাওক। আৰু ইফালে বনাইছে একদম গড়, চাই লওক। আৰু মেলাখন চাওক, ইয়াতে একদম গৰুৰো গাড়ী চাৰি আছে, একদম সকলো আছে। আৰু ভেলাঘৰটো চাই লওক। আৰু ইয়াতে কিবা এটা ফাংচন হ'ব নেকি, ইয়াতে ষ্টেজ কিবা কিনি বনাই থৈ দিছে। আৰু ইয়াতে একদম চাওক গৰুৰ গাড়ী, ঘৰ চৰ আপোনালোকক দেখাইছোঁ, দেখক চাওক মেলাখনো দেখাইছোঁ আপোনালোকৰ। হ'ল গৰুৰ গাড়ী, এইটো হ'ল মানে খেৰৰ ঘৰ। আৰু ইফালে একদম মানে বহুত কিবা কিনি বস্তু ইয়াতে থৈ দিছে, মানে অসমীয়াই বহুত শাস্ত্ৰবোৰ আপোনালোকক দেখাইছে চাওক। এইবিলাক দোকান আহিবই আছে আৰু চাওক অসমীয়াৰ কিমান কি আছে মানে সকলো ইয়াতে দেখাই দিছে আৰু বনাই যে অসমীয়া মানুহ যিমান আমাৰ হেৰি আছে সকলো শিকিব লাগে, সকলো বহুত কিবা কিনি হ'ব লাগে। সেইকাৰণে আৰু চাওক ইয়াতে একদম চেৰকি পূৰা একদম আহিছে চাওক। মেলাখন চাওক, ভোগালী মেলাখন কি বঢ়িয়া। বেছি দোকান বৰ্তমান খোলা নাই, বৰ্তমান আবেলি হোৱা নাই। আমি এতিয়া 4:30 বাজিল আৰু বৰ্তমান টাইমো বেছি হোৱা নাই, তাৰ কাৰণে বৰ্তমান একদম দোকানবোৰ বৰ্তমান হৈ আছে। ইয়াতে 6:30 কিমানত নাই খুলিব আৰু সন্ধিয়া টাইমতহে ভাল লাগে আহিব। কিন্তু আমি দিনতে সোমালোঁ, যদিও আমাৰ বহুত দূৰ যাব লাগিব আমাৰ ৰুমলৈ, তাৰ কাৰণে বেছি দেৰি কৰা নাযায়। আৰু তেতিয়াহ'লে আৰু বেছি দেৰি নকৰোঁ, যাব লাগে। তেতিয়াহ'লে আজি ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি নাপাৰিব। আপোনালোকে নগাঁৱৰ ভিডিঅ'টো আপোনালোকে যোনে চাওক কৰে শ্বেয়াৰ কৰক। আপোনালোকে কোনে অহা নাই, যোনে আহিছে সকলোৱে আহিব পাৰিব ব'লক। Banana,